Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি তৎক্ষণাতে ভিডিঅটো বনাবলৈ লৈছো দেই। ভিডিঅ নবনাবলৈ ভাবিছিলো কিন্তু বুলো বনাওচোন স্মৃতি হিচাপে থাকি যাব। আসলতে আজি মোৰ মিষ্টাৰৰ বাৰ্থডে বুলি জন্মদিনটোত সদায় এনে সহোদৰতাই এভাগ সত্যনাৰায়ণ পূজা পাতে। আজি পিছে অকনমান ডাঙৰকে পতা হৈছে বৰবিধি সত্যনাৰায়ণ পূজা। তাকে বুলো আপোনালোকক আজি দেখাও দিনটো কেনেদৰে পাৰ হ'ল। হে আৰু এতিয়া পূজাত বহিলে বাৰু আৰু কি কৰা হয় আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅটো। আমার বার্থডে বয় আজি যোৱা সত্যনাৰায়ণ পূজাত বহি থাকিলে। বিয়াৰ পিছত মিষ্টাৰৰ প্ৰথম বাৰ্থডেটোত এবাৰ সাৰপ্ৰাইজ বুলি একো দিবলৈ নহল দেই, কিয়নো মোৰ স্কুলো নাছিল আৰু গাটো যথেষ্ট বেয়া আছিল। সেইকাৰণে এবাৰ বাৰ্থডেত আৰু কেক চেক কটা নহব, কিন্তু ভগৱানৰ ওচৰত যেতিয়াকে নাৰায়ণ পূজা ভাগে পাতিছো সেইটোৱে যথেষ্ট হয় নে বাৰু। আৰু ভগৱানে যদি ভালে ৰাখে আমি প্ৰত্যেক বছৰে ভালে কুশলে এনেকৈ বাৰ্থডে সেলিব্ৰেট কৰিব পাৰিম। আৰু তেওঁ বাৰ্থডে দিনাখন মই আগতে কৈছোৱে প্ৰত্যেকবাৰে মানে প্ৰত্যেক বছৰে নাৰায়ণ পূজা ভাগ পাতে। এবাৰো নাৰায়ণ পূজা ভাগ পতা হৈছে আৰু বিয়া বুলিও আকৈ থোৱা আছিল, সেইকাৰণে পতা হ'ল। আৰু এয়া মই পূজাত বহাৰ পিছতে এয়া চাকি ধূপ জ্বলাই ললো আৰু ওচৰৰ দুইটা মানুহো মতা হৈছিল, সেইকাৰণে এয়া দেখিছে নহয় চাকি দিবলৈ মানুহখিনি আহিছে। আৰু মই এটা কথা কওঁ দেই, এইবাৰ মানে নাৰায়ণ পূজা ভাগ পাতিছো যদিও মানে নিজৰ কামবিলাক খুব পাতল হৈছে, কাৰণ দেখিছেই নহয় ওচৰৰ বৌহঁত ওচৰৰ ভতিজাহঁত চবেই লাগি পেলাই কাম বনত সহায় কৰি দিছে। এয়া চাওকচোন, ভাল লাগিছে কিবা এটা। যদি ঘৰত কিবা এটা পাতি আনে সহায় কৰি দিয়ে ভাল লাগে, নিজৰ কামবোৰো পাতল হয়। আৰু এইফালে শুকান চব্জি বনাবৰ কাৰণে প্ৰস্তুতি চলাই আছে জুইৰ ওচৰত। তো সেয়াই আৰু এয়া মই অলপমান পূজাত বহিছোঁ, অলপমান বোলো হোমৰ এইখিনিকে চাওঁ। যেতিয়াকে নাৰায়ণ পূজা পাতিলে ওচৰত বহি থাকিলে বৰ ভাল লাগে। যিসকলে ঘৰত নাৰায়ণ পূজা পাতিছে তেওঁলোকেতো বুজি পায়েই। হোম কৰাৰ পিছত নাৰায়ণ পূজা ভাগিলে আৰু এয়া নাৰায়ণ পূজাৰ প্ৰসাদতকৈও নাৰায়ণ পূজা বুলি ক'লে ঘোলটো বহুত বেছি স্পেচিয়েল হয়, খাই বহুত বেছি ভাল লাগে। আৰু এয়া মোৰ ভতিজা, আপোনালোকক আগতে দেখাইছোঁ তাইক। এতিয়া আৰু চবে কথা চথা পাতি এয়া ঘোল খাই ল'লোঁ। তাৰপিছত আৰু খানা চানা খাব লাগিব আৰু দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। ঘৰত পূজা বা আন কিবা পাতিলে ঘৰতে থাপে কপি ৰাখি ভাল নালাগে, ওচৰৰ দুই এটা মানুহ মাতিলে ভাল লাগে। সেইকাৰণে নাৰায়ণ পূজা ভাগত আমি এয়া ওচৰৰ দুই এটা মানুহ মাতিছিলোঁ আৰু তেওঁলোকে খাই কৈ এয়া যাবৰে হ'ল। আৰু বন্ধু বান্ধৱীসকল নাৰায়ণ পূজা ভাগিল আৰু দুই এটাকে মানুহ মতা হৈছিলে বাৰু ওচৰৰখিনি। তাৰপিছত খুৱাই বোৱাই আজৰি কৰিলোঁ। আৰু আজি আমাৰ ঘৰত মাও আহিছে, জীয়েকৰ ঘৰত। এয়া এতিয়া ভাগৰো লাগিছে, টাইমো হৈ গ'ল প্ৰায় 11:30 বাজিয়ে গ'ল, শুব লাগে আৰু। গুড মৰ্ণিং এভৰিৱান। আজি হৈ গ'ল দ্বিতীয়টো দিন। আমি 26 জানুৱাৰী দিনাখন এখন বিয়াত গৈছিলোঁ, মানে দৰাৰ লগত গৈছিলোঁ। আৰু দৰাৰ লগত যাওঁতে এই পাটৰ কাপোৰযোৰ পিন্ধি গৈছিলোঁ দেই। আৰু কামবোৰ আচলতে থাকিয়ে যায়, সেইকাৰণে বোলো আজি স্কুলো যোৱা নাই, সময় পাওঁতে কাপোৰ ইস্ত্ৰি কৰি দিওঁ। আৰু তেনেকৈ এয়া কাপোৰ কানি ইস্ত্ৰি কৰি ল'লোঁ। আজিও সন্ধিয়া টাইমত এখন ৰিচিপশ্যনলৈ আহিছোঁ, মিষ্টাৰৰ ৰিলেটিভ দাদা এজনৰ হয়। আৰু আহিছোঁ এয়া মিষ্টাৰ, মই লগতে মিষ্টাৰৰ সৰুবাও আহিছে আৰু এয়া সৰুবা ছোৱালী পাহি গলুমলুজনী। আৰু এয়া চাওকচোন, আহি পাই দেখিলোঁ কইনা ফটো মৰাত ব্যস্ত। এনেকৈ ফটো মৰা দেখিলে মোৰ বিয়া দিনটোলৈহে মনত পৰে দেই। যদিও বা বিয়া হোৱা 7 মাহমান হৈ গ'ল, কিন্তু বিয়া দিনটো আৰু পাহৰিব পাৰিনে, নহয় জানো। আৰু এয়া ৰিচিপশ্যনৰ খানা খাব আহিলোঁ। সেয়াই আৰু আজি এই ভিডিঅ'টোত বৰ বিশেষ একো দেখাব নোৱাৰিলোঁ যদিও স্মৃতি হিচাপে ভিডিঅ'টো ৰাখি থৈছোঁ। আৰু আজি ৰিচিপশ্যনত তোলা কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। বাই।